Hello friend, welcome to back my YouTube channel. এতিয়া সময় হৈ গ'ল ৰাতিপুৱা 5:20 আৰু মই আজি গৈ আছো এঠাইলৈ। পৰবৰত যোৱাৰ আগতে বেগটো লৈ লও কাৰণ বেগটো আজিৰ কাৰণে মেইন। বেগটোত আছে সকলো ডকুমেন্ট আৰু এতিয়া ঘৰৰ পৰা ওলাই যাও। ফাইনালি আহি গ'ল গাড়ী আৰু আপুনি মোৰ লগত বহি লওক আৰু ক'ত গৈ আছো কিয় গৈ আছো সকলোবোৰ কৈ আছো। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। আজি মই গৈ আছো অৰুণাচলৰ হিমালয়ান ইউনিভাৰ্চিটিলৈ কাৰণ তাত ডিফৰ্মত এডমিশ্যন ল'ম বুলি ভাবি আছো আৰু ইউনিভাৰ্চিটিখন আপোনালোকক দেখুৱাব চেষ্টা কৰিম যিমানখিনি পাৰো আৰু অৰুণাচলখন অলপ ঘূৰি চাম ক'ত কি আছে অৰুণাচলৰ পাহাৰৰ যি সৌন্দৰ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো তো ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু আহি পাই গলো গুমটো গেট ইয়াত অৰুণাচলত সোমাবৰ কাৰণে দেখুৱাব লাগিব এন্ট্ৰি পাছ আৰু কৰোনা টেষ্টৰ ৰিপৰ্ট এইখিনি বাৰু মই আগতে কৰি লৈছিলো এতিয়া অকল দেখুৱাব লাগিব আৰু সোমাই যাও অৰুণাচললৈ যিসকলে টেষ্ট কৰা নাই ইয়াতে টেষ্ট কৰি দিয়ে টেষ্ট কৰাৰ পিছত এটা ৰিপৰ্ট দিয়ে সেই ৰিপৰ্টখিনি দেখুৱাৰ পিছতহে যাবলৈ দিয়ে মই আগতে যেহেতু কৰি আনিছিলো ইয়াত আকৌ নতুনকৈ কৰিব নালাগে সেইটোৱে দেখালে হৈ যাব ফাইনালি এন্ট্ৰি মাৰিলো অৰুণাচল আৰু সোমাই গ'লো অৰুণাচলত এতিয়া অৰুণাচলৰ একা ৰাস্তা দি গৈ আছো গৈ থাকোতে কিমানখিনি সময় লাগে কিমান টাইম সময় লাগে নাজানো আৰু অৰুণাচলৰ পাহাৰবোৰ চাওক এতিয়া আৰম্ভহে হৈছে পাহাৰ আৰু ৰাস্তাবোৰ চাওক নাহে কি মজা লাগে একদম কি কম আৰু ধুনীয়া পৰিৱেশ সুন্দৰ পৰিৱেশৰ মাজেদি গৈ আছো এতিয়া ৰাস্তাবোৰ একদম বহুতে ধুনীয়া হয় আৰু ওপৰৰ ফালে চাওক একদম পুৰা বগা হৈ আছে বৰষুণ দিয়ে বা নাকি ঠিক নাই গৈ থাকো পাহাৰ আৰু ফাইনেলি আহি পাই গ'লো হিমালয়ান ইউনিভাৰ্চিটি আমি অলপ সোনকালে আহি পাই গৈছো এতিয়া অলপ সময় অপেক্ষা কৰিব লাগিব কেম্পাছটো চাওক কি ধুনীয়া লাগিছে সঁচাকৈ ভাল লগা মনোমোহা ঠাই বহুত ভাল লাগিছে ঠাইখিনি একদম কি ক'ম আৰু সুন্দৰৰ পৰা মানে চেলুট ইউনিভাৰ্চিটিখনত এডমিশ্যন কৰি গ'লে আৰু কি ইয়াতে থাকিব পাৰিম পাহাৰৰ মাজতে মানে ইউনিভাৰ্চিটিখন বহুতে ভাল লাগিছে ঠাইখিনি আৰু এইখন হ'ল নাৰ্ছিং ইউনিভাৰ্চিটিৰ আণ্ডাৰত বহুকেইটা ডিপাৰ্টমেণ্ট আছে আমাৰ ডিফৰ্মৰ এটা এক্সট্ৰা নাৰ্ছিং হ'ল এক্সট্ৰা BA আৰু কিবা আছে LLB আছে সকলোবোৰ আছে আৰু ভিউ পইণ্টটো চাওক কি মজা লাগিছে ঠাইখিনি বহুতে সুন্দৰ বঢ়িয়া ঠাই হৈ গ'ল এডমিশ্যন আৰু এতিয়া মই গৈ আছোঁ মোৰ দাদা এজনৰ লগত আৰু অলপ অৰুণাচলখন ঘূৰি আপোনালোকক দেখুৱাওঁ মানে কেছটো হ'ল কি তাত কলেজখন আৰম্ভ হোৱাৰ লগে লগে মানে বহুতখিনি কাম আৰম্ভ হৈ গৈছিলে ফৰ্মখিনি ফিল আপ কৰি আকৌ জমা দিয়া আৰু কিবা কৰাৰ পিছত মানে ভিডিঅ' কৰা নহ'ল আৰু এতিয়া গৈ আছোঁ মোৰ দাদা এজনৰ লগত আৰু অলপ অৰুণাচলখন ফুৰিম আৰু ইয়াত ৰাস্তা চাওকহে কেনেকুৱা বেয়া একদম কি ক'ম গাড়ী মানে লাহে গৈ আছে কাৰণ ৰাস্তা বহুতে বেয়া কি কৰি আৰু পাহাৰীয়া ঠাই এনেকুৱা হ'বই অলপ ৰাস্তা ভালেই আছে কিন্তু মাজে একদম বহুতে বেয়া গৈ আছোঁ এতিয়া ইয়াৰ কলেজৰ পৰা প্ৰায় 15 কিলোমিটাৰমান দূৰত যাম আৰু কাষতে থকা আৰ্টবোৰ চাওক কি সুন্দৰ লাগিছে বেলেগ কেছৰ ফটো বনাই থৈছে আৰু কি ক'ম ভালেই লাগিছে ঠাইখিনি মজা আৰু সন্ধিয়াৰ অৰুণাচলৰ অলপ ভিউ চাওক কেনেকুৱা লাগে সকলোখিনি গাড়ীৰ লাইট জ্বলাই আৰু ঘৰৰ মানে সকলো সন্ধিয়াৰ লগে সকলোতে লাইট জ্বলাই দিয়ে বেলেগ এটা ভাল লগা ঠাই পৰিস্থিতি হৈ যায় একদম পুৰা জিক জাক মাৰি থাকে সকলোবোৰ পাহাৰত মানে কি ক'ম আৰু বহুত পাহাৰীয়া ঠাইখিনি মোৰ এনেও বহুত ভাল লাগে আৰু অৰুণাচলখন মানে এটা বেলেগ
বেলেগ মানে ফিলিংছ আহি যায় আৰু ইয়াত আহিলে চাওক কেনেকুৱা মজাৰ ঠাই অকল পাহাৰ আৰু পাহাৰ সেই পাহাৰৰ ওপৰতো মানে ঘৰবোৰ বনাই থৈ যায় তাত লাইট জ্বলিলে মানে বহুতে ভাল লাগে গুড মৰ্নিং ফ্ৰম অৰুণাচল যোৱাকালি ৰাতি আৰু ভিডিঅ' কৰা নহ'ল গোটেই দিনটো বহুত কষ্ট কৰিছিলোঁ সেইকাৰণে ৰাতি গৈ অলপ ভাত পানী খাই টোপনি মাৰি দিছিলোঁ আৰু এতিয়া ৰাতিপুৱা উঠি দাদাৰ লগত অলপ আহিলোঁ ঘূৰি ফুৰিবলৈ আৰু আজি ঘৰতে যামগৈ মই আৰু অলপমান ৰাস্তা দি আৰু গৈ থাকোঁ যি পাৰোঁ দেখুৱাব চেষ্টা কৰিম আপোনালোকক তো ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু যদি ভাল লাগে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু কোনোবা যদি মোৰ চেনেলত নতুন আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনত ক্লিক কৰি দিব যাতে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতে পাই থাকে আৰু আহি পাই গ'লোঁ গংগা ৰামাকৃষ্ণ হস্পিটেল ইয়াত আৰ্ক মিছন বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত অৰুণাচলৰ বিখ্যাত এখন হস্পিটেল এইটো আৰ্ক মিছন দুটা গেট আছে দুইফালেদি সোমাব পাৰি এফালেদি সোমাই চাগে আৰু আনফালেদি ওলায় আৰু এইখনে গংগা মাৰ্কেট চাওক বহুত ডাঙৰ মাৰ্কেট হয় এইটো অৰুণাচলৰ কাৰণে কৰোণাৰ কাৰণে বন্ধ আছিলে সেইকাৰণে ইমানখিনি মানুহ নাই যিহেতু অলপ মানুহ কমি গৈছে ভালকৈ খোলা নাই মলবোৰ কেইদিনমান গ'লে একদম পূৰা খুলি যাব আৰু এনেকৈ অলপ ফুৰিলোঁ উলিয়াই এইফালেদি সেইফালেদি এইটো চাওক কি বনাই থৈছে এণ্টেনা হ'ব চাগে কিহৰ আৰু এতিয়া গৈ আছোঁ অলপ ভিতৰৰ ফালে এইটো মানে এটা গাঁৱলীয়া ৰাস্তা হয় এইফালেদি অলপ সোমাই যাম অলপ ফুৰি আহোঁ তো এনেকৈ আৰু অলপ ফুৰিলোঁ কেনেকুৱা লাগে ভিডিঅ'টো জনাবলৈ নাপাহৰিব তো আজিলৈ ইমানখিনিয়ে আৰু আগলৈকে ভাল ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'বোৰ সকলোতকৈ আগত চাবৰ কাৰণে